হেল্ল' বন্ধুসকল, মিকু চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমাৰ কাহিনীটোৰ নাম হ'ল ৰজাৰ বুদ্ধি। এজন ৰজা আছিল, তাৰ কোনো সন্তান নাছিল, যাৰ বাবে তেওঁ সদায় চিন্তা কৰিছিল, মোৰ পিছত ৰাজ্যভাৰ কোনে চলাব। ৰজাই এটা বুদ্ধি সাজি উলিয়ালে। ৰজাই এটা ডাঙৰ ৰাজকাৰেং সাজিবলৈ আদেশ দিলে আৰু ৰাজকাৰেংটোৰ গেটখনত কেইটামান গণিতৰ প্ৰশ্ন লিখিলে। আৰু গোটেই ৰাজ্যত প্ৰজাক ঢলপিটি ক'বলৈ দিলে যে যিয়ে গেটত লিখা প্ৰশ্নৰ উত্তৰ ক'ব পাৰিব, তেওঁকে ৰজাৰ পিছত সেই ৰাজ্যৰ ভাৰ ল'বলৈ দিব। কথাটো শুনি বহুতো লোক আহিল, কিন্তু কোনেও গণিতৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। আনকি মহান মহান গণিতজ্ঞ আহিও হাৰ মানিলে। এইবোৰ কাষতে ৰৈ থকা এটা সৰু ল'ৰাই চাই আছিল। একেবাৰে শেষত সৰু ল'ৰাটোৱে আগবাঢ়ি গ'ল। সকলোৱে ভাবিছিল যে কোনেও নৰা কামটো জানো এটা সৰু ল'ৰাই কৰিব পাৰিব। কিন্তু সৰু ল'ৰাটোৱে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ দিলে আৰু গেটখন খুলি দিলে। ইয়াকে দেখি সকলোৱে অবাক হ'ল আৰু তাক সুধিলে, তুমি কেনেকৈ উত্তৰবোৰ জানিলা? তেতিয়া ল'ৰাটোৱে ক'লে, ইয়াত কোনো ধৰণৰ প্ৰশ্নই নাছিল, ৰজাই অকল বুদ্ধিৰহে পৰীক্ষা লৈছিল। কাৰ কিমান বুদ্ধি আছে। বন্ধুসকল, কেতিয়াবা কঠিনটো ইমান কঠিন নহ'বও পাৰে যিমানখিনি আমি ভাবোঁ। বুদ্ধিৰ দ্বাৰা আমি কঠিন কামটো সহজ কৰিব পাৰোঁ। কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে লাইক কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।